কৃষ্ণ। প্ৰথমতে সকলো আই মাতৃ বন্ধু বান্ধৱীসকললৈ মই ৰাতিপুৱাই শুভকামনা জ্ঞাপন কৰিছোঁ। দিনটো সুমধুৰ হওক, ভালকৈ যাওক। আজি এটা কথা মনত পৰিল, যিহেতু ভাদ মাহ শেষ হ'ল, তথাপিতো কিছু নামঘৰ বা কিছু গোপিনীয়ে নাম সামৰণি অনুষ্ঠান এতিয়াও হোৱা নাই। আমাৰ অৱশ্যে হৈ গ'ল, গতিকে নাম সামৰণিত যিভাগ নাম আমি গাব লাগে ভাদ মাহ শেষ হোৱাৰ, সেই নামভাগ অকণমান যিসকলৰ হোৱা নাই মই অকণমান গাই দিছোঁ। যদি পাৰে নামঘৰত বা য'তেই নহওক, যি স্থানতেই নহওক, নাম সামৰণিত আপোনালোকে এই ভাগ গাব পাৰিব। আৰু যদি ভাল হৈছে আপোনালোকে কমেণ্টত জনাব। এইবেলি ভাদ মাহ গ'ল হৰি নামেৰে, গোপিনী থাকিব ঘৰত কোন সতেৰে। যোৱা গৈ ভাদ মাহ আকৌ আহিবা, গোপিনীৰ সৰ্বদুখ ক্ষমা কৰিবা। এইবেলি ভাদ মাহ গ'ল হৰি নামেৰে, গোপিনী থাকিব ঘৰত কোন সতেৰে। যোৱা গৈ ভাদ মাহ আকৌ আহিবা, গোপিনীৰ সৰ্বদুখ ক্ষমা কৰিবা। এইবেলি ভাদ মাহ গ'ল হৰি নামেৰে, গোপিনী থাকিব ঘৰত কোন সতেৰে। যোৱা গৈ ভাদ মাহ আকৌ আহিবা, গোপিনীৰ সৰ্বদুখ ক্ষমা কৰিবা। এইদৰে এচাপৰৰ পৰা ৩ চাপৰলৈকে গাব পাৰি। আৰু পদভাগ আপোনালোকে নিজে কোনভাগ পদ গালে ভাল হয় সেই পদভাগ আপোনালোকে গাব পাৰিব। গোসাঁই ঘৰৰ পৰা ওলাই আহিয়ে ভাবিলোঁ আজি নামভাগেকে অকণমান গাওঁ, গতিকে আই মাতৃ সকললৈ নামভাগ পঠালোঁ। গতিকে দিনটোৰ বাবে সকলোৰে শুভকামনা জ্ঞাপন কৰি আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।